ভাৰতত হাণ্ড্ৰেডছ অফ বিলিয়নিয়াৰ্ছ আছে, কিন্তু যদি কোনোবাক সঁচাকৈ অন্তৰেৰে ধনী বুলি কোৱা হয়, সেয়া হৈছে অনন্ত আম্বানী। তেওঁ আৰম্ভ কৰা ভান্তাৰা কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে আটাইতকৈ ডাঙৰ ৱাইল্ড লাইফ ৰেস্কিউ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, য'ত প্ৰতিদিনে 1.5 লাখতকৈও অধিক জীৱ জন্তুৰ যত্ন লোৱা হয়। ভান্তাৰাই এটা বছৰ সম্পূৰ্ণ কৰোঁতে সকলোৱে অনন্ত আম্বানীক শুভেচ্ছা জনাইছিল, কিন্তু প্ৰকৃত আশীৰ্বাদ সেই জীৱ জন্তুবোৰৰ পৰাহে পোৱা যায়, যিবিলাক আগতে চিৰিয়াখানাৰ পিঞ্জৰাত বন্দী হৈ আছিল আৰু আজি ভান্তাৰাৰ 3000 একৰতকৈও অধিক বিস্তৃত অঞ্চলত বসবাস কৰি নিজৰ জীৱনৰ শ্ৰেষ্ঠ মুহূৰ্তবোৰ উপভোগ কৰি আছে। প্ৰাণীৰ প্ৰতি এই সহানুভূতি আৰু মূল্যবোধ অনন্ত আম্বানীয়ে নিজৰ পৰিয়ালৰ পৰা লাভ কৰিছে। जिस तरीके से मेरे माताजी ने मुझे पशु पक्षी से प्रेम करना सिखाया, उसी तरह वंतारा से प्रेरणा लेकर आप सभी जीव जंतु से प्यार करना, यही मेरा आपसे विनती है। নিজৰ মাতৃৰ মূল্যবোধৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ প্ৰাণী কল্যাণৰ বাবে ধন বিনিয়োগ কৰিছে। আমি যদি ঘৰত বুল্লক এটা বা অন্য কোনো জীৱ পোহোঁ, তেন্তে তাৰ যত্নৰ নামত 10,000 পৰা 15,000 টকা খৰচ কৰাটো সাধাৰণ কথা বুলি ধৰা হয়। কিন্তু অনন্ত আম্বানীয়ে 1.5 লাখৰো অধিক জন্তুৰ দায়িত্ব লৈছে। তাৰ ভিতৰত সিংহ, হাতী, হৰিণ, দল হৰিণ, স্পিক্স মেকো আৰু জিৰাফ ইত্যাদি। ইয়াৰে বহুতো জীৱ আঘাতপ্ৰাপ্ত অৱস্থাত আছিল বা উদ্ধাৰ কৰা হৈছিল, আৰু সিহঁতৰ চিকিৎসাৰ বাবে ভান্তাৰাত বিশ্বৰ অন্যতম উত্তম চিকিৎসালয় স্থাপন কৰা হৈছে। সঁচাকৈ অনন্ত আম্বানী ধনৰো ধনী নহয়, অন্তৰৰো বহু ধনী।